2টামান বজাত মই মানে লাইনৰ দক্ষিণ দিশৰ পৰা মানে আহি আছোঁ উত্তৰ দিশতে। তো দেখা বহুত ভিৰ, চবে স্কুটি বাইক লৈ গৈ আছে। তো প্ৰতিজন মানুহে মই হেলমেট পিন্ধা দেখিছোঁ, কিন্তু তাৰ মাজতে হঠাৎ কৰি দেখা পাওঁ দুজন পুলিচ ৰঙা টুপিও আছে আৰু এজনৰ মূৰত টুপি নাই। সি মানে বাইকত দুজন গৈ আছে, হেলমেট নাই নোহোৱাকৈ এটা বাইকত। মই স্কুটি লাহে লাহে তেখেতৰ লগতে চলাই মানে কৈ আছিলোঁ আৰু কি যে আইন আপোনাৰ কাৰণে বেলেগ নেকি, চবেই দেখোন হেলমেট পিন্ধায়, হেলমেট নিপিন্ধিলে আপোনালোকে ফাইন কৰে, আপোনালোকে হেলমেট কিয় নিপিন্ধে? আপোনালোকে যদি এনেকৈ হেলমেট নিপিন্ধাকৈ যায়, বাকী সাধাৰণ ৰাইজ কি কৰিব? আপুনি মানে মোক প্ৰথমতে ক'লে আপুনি কি বেছি দাদাগিৰি দেখুৱাই আছে নেকি? মানে মই আপোনাক সুধি আছোঁ, স্কুটি চলাই কথা পাতি আছোঁ। তো হঠাৎকৈ সি এনেকুৱা এটা অসভ্য ভাষাৰে মোক গালি দি দিলে। তেতিয়া মই কৈছোঁ আপুনি গাড়ীখন ৰখক। মই আগত যাই গাড়ীখন মই ৰখি দিছোঁ, মোৰ গাড়ীখনত যাই খুন্দা মাৰি দিছে। খুন্দা মাৰি দিয়াৰ পিছতে মানে মই মোবাইলটো ওলাইছোঁ যে অলপ ভিডিঅ' ল'ম। তো সেই সময়তে মানে মোক এটাক কৰি দিলে, একদম বেয়াকৈ মোক মাৰিলে, কণ্টিনিউৱাছ মোক মাৰিছে, ইমান মাৰিছে। পুলিচ মানে ডকাইতক কিজানি যদি ধৰে মানুহ সেনেকৈ নামাৰে। সি মই চিনি নাপাওঁ, মই দেখাও নাই কোনোদিন ইয়াৰ আগত, মনত নপৰে। আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক বাসুগাঁও আৰক্ষীয়ে গুৰুলাগুৰুকৈ পিটি থানাত আবদ্ধ কৰি ৰখাৰ খবৰটো পাই সম্পৰ্কৈ দুঃখিত হৈছোঁ। আৰু আমাৰ চিৰাং জিলা সাংবাদিকসকলেও ইতিমধ্যে বাসুগাঁও থানালৈ আহিছে আৰু তেওঁলোকেও দুখ প্ৰকাশ কৰিছে। এইটো গৰিহণাৰ যোগ্য। আৰু ইতিমধ্যে বড়োলেণ্ড সাংবাদিক সন্থাৰ ইতিমধ্যে জনোৱা হৈ গৈছে আৰু সকলোৱে চাৰিওফালৰ পৰা গৰিহণা দি আছে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে সকলোৱে। প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথক খুব বেয়াকৈ প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে, সাংবাদিক নিগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। আৰু উক্ত ঘটনাক আমি চিৰাং জিলা সমিতিৰ জাফাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ইতিমধ্যে আমাৰ জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদীপ চৌধুৰীয়েও এই ঘটনাক গৰিহণা জনাইছে, তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। সকলোৱে এই সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা জনাইছে। আমি জাফাৰ তৰফৰ পৰা যিহেতু আৰক্ষী কনষ্টেবল এজনে হেলমেট নোহোৱাকৈ তেওঁ গৈ আছিলে আৰু যি সময়ত আৰক্ষীয়ে যিকোনো লোককে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিহিছে আৰু সেই সময়তে আৰক্ষী কনষ্টেবল এজনে যিহেতু হেলমেট পৰিধান নকৰাকৈ বাইক চলাইছিলে, যাৰ বাবে সাংবাদিক জয়ন্ত দেৱনাথে আৰক্ষীজনক প্ৰশ্ন কৰিছিল। প্ৰদীপ চাহা নামৰ আৰক্ষী কনষ্টেবলজনক বাসুগাঁও থানাত কৰ্মৰত আছে প্ৰদীপ চাহা। আৰু বাসুগাঁও থানাৰ কনষ্টেবলজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাসুগাঁও থানাৰ একাংশ কনষ্টেবলে গৈ পেলাই বাসুগাঁও চহৰৰ মাজমজিয়াত সাংবাদিক জয়ন্ত দেৱনাথক খুব বেয়াকৈ প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে, যাৰ বাবে উক্ত আৰক্ষী কনষ্টেবল আৰু সাংবাদিক নিগ্ৰহত জড়িত থকা সাংবাদিকসকলৰ কঠোৰ শাস্তিৰ দাবী জনাইছোঁ আমি চিৰাং জিলা সমিতি জাফাই।